পথারে পথারে যাও রোদালিয়ে নাচিছে চাও রিণিকি শুনি ছবি হোনা এই বহাগতে ধুমধামেৰে মহাড়ম্বৰপূৰ্ণভাৱে বিবাহ কাৰ্য সম্পন্ন হ'ব। আজি সমগ্ৰ আহোম ৰাজ্যখন আছে। তেওঁক যাবলৈ দিয়ক খাই। আহোম বংশৰ কেইজন কোঁৱৰে চিঞৰিছিল যে অন্যায় পাপ, কেইজনে কৈছিল যুদ্ধৰ পৰিণাম যি হয় হওক। কিছুমান দায়িত্বহীন কোঁৱৰবোৰে কথা নক'ব আপুনি। জয়া, তেওঁলোকে বিচাৰে আপুনি এই দেশখনক আৰু কষ্ট সহ্য কৰিব নোৱাৰা হৈছোঁ। আমি হাৰিব নাজানো। খৰগত সোধে জননী আয়ে আছে সঁচা অসমীয়া।